আমি গৈ আছোঁ এতিয়া ডিপলিং। তো হেল্ল' গাইজ, মই হৈছোঁ বিৰাজ আৰু মোৰ অন্য এটা ভিডিঅ'ৰ মাজত আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি গৈ আছোঁ আমি ডিপলিং। আমাৰ তাত এটা অনুষ্ঠান পাতিছে য'ত নেকি আমাক HS পাছ কৰাবোৰক সম্বৰ্ধনা জনাব। তো আমাকো ইনভাইট কৰিছে, তো মই আৰু মা গৈছোঁ আৰু ই থ'বলৈ যাব মোক। মা এইফালে গৈ আছে মা, তো গাড়ী চাড়ী ৰেডি হৈ গৈছে। তো গৈ আছোঁ, পালোহি। এইটো মা আৰু এইটো আমাৰ ছেকেণ্ড ব্লগাৰ মিষ্টাৰ মনোজ। গৈ আছোঁ, ভিডিঅ'টো শেষলৈকে চাব। এইটো মা কিবা পাহৰিলে চাগে, ঘৰত ফোন কৰিছে এতিয়া। আমাৰ পড়োচি বুলি কয় এইবোৰ। সুন্দৰী দেখা হাৰি। তো গাইজ, এইটো আমাৰ দাদী হয় আৰু আমাৰ এইফালে গাড়ী চব আহিলে। খুৰী মা দে তো গাইজ, বস্তুটো চাব আপোনালোকে। এই চব চাইছে 55, এইটো 60 যায় বোলে, 60। मजा आया। মহিন্দ্ৰা, পাৱাৰ অফ মহিন্দ্ৰা। পাৰ্চনেল গাড়ী ল'ম বুলি ক'লে এইটো ল'ব পাৰে আৰু টেনশ্যন ফ্ৰী। এতিয়া পেট্ৰল নাই, কাৰেণ্ট লগাওঁ, দৌৰাই থাকক। চালে এইটো ল'লে এনেকৈ বেলেগৰ কথা কৰিব পাৰিব। এইটো কি চিটাৰ বুলি ক'ম? এইটো ফ'ৰ চিটাৰ। ফ'ৰ চিটাৰ আমি 4 চিটাৰ কেইজন বহি আছোঁ? 1 2 3 6জন বহি আছোঁ। 4 চিটাৰ নহয়, এইটো 6 চিটাৰ হ'ব। এইটো আমাৰ এৰোপ্লেনৰ পাইলট, যিটো নেকি 60 আপ কৰি দিয়ে। তো গাইজ, আমি আহি পালোঁ ইয়াত আৰু এইটো আমাৰ জেগা। বহুত ভিতৰ, কিন্তু বৰ ভাগৰি গ'ল একদম। আৰু ভিতৰত এতিয়া মাতিছে আমাক। মানুহ ইমান এতিয়ালৈকে অহা নাই, খালী আছে। আৰু গৰম চাওক, পুৰা তামাম চালিয়া। তো ষ্টে ইন মাই ভিডিঅ'। क्या? তো গাইজ, আমি আহি পালোঁ আৰু এইফালে চাওক কিমান ধুনীয়াকৈ সজাইছে এইটো ভিতৰটো। ৰ'ব মই আপোনাক 1xত দেখাইছোঁ ৰ'ব। এই চাওক গাইজ, এইটো আমাৰ সমাজৰ মিটিং হয়। তো এতিয়া মানুহ ইমানকৈ নাই আৰু এইফালে মাহঁতি বহি আছে আৰু এইফালে আমাৰ বড়ো বহিছে। ধুনীয়াকৈ সজাইছে ইয়াত। আৰু এইটো চাওক ইমান ধুনীয়াকৈ বনাইছে। চাই থাকক। আমার পতাকা উত্তোলন স্থলে আহিবলৈ অনুৰোধ জনাইছোঁ, যিহেতু আমাৰ সময় বহুত বাগৰি গৈছে। আমি এই পতাকা উত্তোলন কাৰ্যসূচী এতিয়া চাগে পতাকা উত্তোলন কৰিব। তো পূৰা ভিৰ, মানুহ অহাই নাই এতিয়ালৈকে, হ'লেও খালী আছে। আৰু আমি দুটা ছাইডত, একেবাৰে ছাইডত ঠাই কিন্তু মজা। ভিতৰে আছে, হ'লেও ধুনীয়া। বিশেষ কলম নকৰি আজি পতাকা উত্তোলন কাৰ্যসূচী আগবাঢ়ি যাবলৈ তেখেতক গুৰুজনকে অনুৰোধ জনাইছোঁ। আৰু এই খুৰাজন সঁচাকৈ বহুত ভাল ভাল কথা ক'লে, কিন্তু মই নিদিলোঁ। এনেই কৈছোঁ দেই, সঁচাকৈ বহুত ভাল ভাল কথা ক'লে আৰু কিছুমান বহুত বিশেষ ধৰণৰ কথাও ক'লে, যিটো ভাল লাগিলে। আৰু বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পাছতে আমি হাইস্কুল উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকল আমি একাধিকভাৱে মাতিম, তেখেতসকলে যাতে আমাৰ কৈছোঁ। আৰু তো প্ৰথমে আমি উচ্চতৰ মাধ্যমিক শিক্ষাৰ উত্তীৰ্ণ হোৱা মেনকা কেইগৰাকীমান আছে চপ্ৰাই, তেখেতক মই মঞ্চত আগুৱাই নিবলৈ অনুৰোধ জনাইছোঁ। এই স্কিপ নকৰিব দেই, স্কিপ নকৰিব, ৰখিব। মোৰ টাইমিং আহিবলৈ বাকী আছে, বহুত বাকী আছে মোৰ টাইমিং। মানে আৰু
পাঁচজনক মাতি ল'ব চাগে, তাৰপাছত মোৰ টাইম আহিব। তো ৰখি থাকক, স্কিপ নকৰিব। মানে কি হ'ল জানে নাই, আজি মোৰ কেমেৰামেনটো অলপ বেলেগ হ'ল। মানে মই ফোনটো মাক ধৰালোঁ, তো মায়ে ভিডিঅ' কৰিছে, কেনেকুৱা কৰিছে আৰু একো নাই, ভিডিঅ' কৰিলে ধুনীয়াই কৰিছে, মোৰ কেমেৰামেন ভাল। আমাৰ মাজত উপস্থিত বোকামৰা বিৰাজ বাৰী, তেখেতক মই মঞ্চত আগুৱাই অনুৰোধ জনাইছোঁ। আৰু তেখেতৰ গোটাতে এই সন্মান দি প্ৰদান কৰিব আমাৰ ডিপলিং আঞ্চলিক সন্মানীয় সভাপতি মহোদয় ৰাজেশ বাউৰী, তেখেতক আগুৱাই যাবলৈ অনুৰোধ জনাইছোঁ। মোবাইলে খুঁজে আবার দাদা ফটো इतनी खुशी, इतनी खुशी। আমার মাজত উপস্থিত ভোজু নবজ্যোতি বাউৰী। তো গাইজ, বহুত ধৈৰ্য আৰু অপেক্ষাৰ পাছত আজি এইটো পালোঁ আৰু। তো মামৰা ডিপলিং আঞ্চলিক সমিতি আৰু ডিপলিংবাসী ৰাইজলৈ বহুত বহুত ধন্যবাদ থাকিল এইকণ মৰম দিয়াৰ কাৰণে। আৰু সঁচাকৈ বহুত ধুনীয়া মৰম এইটো। আৰু গাইজ, প্ৰথমবাৰ আজি ইমান ভিৰত মই ভিডিঅ' বনাবলৈ পাইছোঁ। তো আজি ক'ম যে লাইক এটা কৰি যাব আৰু ছাবস্ক্ৰাইব কৰি যাব নতুন নতুন। তো ধন্যবাদ, এইখন মৰম দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ ডিপলিংবাসী। সঁচাকৈ ঘৰ পাওঁতে বহুত আন্ধাৰ হ'ল। তো মই তাত ভিৰ আছিলে কাৰণে ইমানকৈ ভিডিঅ' শ্বুট নকৰিলোঁ, কাৰণ আজি মোৰ ফাৰ্ষ্ট টাইম ভিৰত ভিডিঅ' বনালোঁ। হ'লেও মই ভিডিঅ' বনালোঁ। তো আপোনালোকে লাষ্টত একো নকওঁ, বাছ লাইক এটা কৰি দিব ভাল লাগিলে। আৰু যদি আপুনি নতুন চাইছে মোৰ চেনেলটো, তেতিয়াহ'লে ছাবস্ক্ৰাইব এটা কৰিব। সঁচাকৈ বহুত বেলেগ ভাগৰ লাগিছে। আৰু শেষত ক'ম যে ডিপলিংবাসী ৰাইজলৈ বহুত বহুত ধন্যবাদ থাকিল, কাৰণ বহুত মৰম দিলে। ইমানটোৱে আৰু যদি আপুনি নতুন হয় তো মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব, আৰু বেল নটিফিকেশ্যনটো অলত ছেট কৰি দিব। তাকেই আৰু ষ্টে হেপী, বাই বাই।